সকলোকে নমস্কাৰ জনাইছোঁ। এজ পাৰ দি স্কেডিউল আমাক যি দিয়া হৈছিলে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আমি ফাৰ্ষ্ট আৰু ছেকেণ্ডত নমিনেশ্যনছখিনি ৰিচিভ কৰিলোঁ। আপোনালোকে সকলোকে জানে যে আমি ফ'ৰ্থত আমাৰ ভেলিডলি নমিনেটেড কেণ্ডিডেটছৰ লিষ্ট আমি EMMS পৰ্টেলত পাব্লিছ কৰিছিলোঁ। আশা ৰাখিছোঁ আপোনালোকে সকলোকে EMMS পৰ্টেলত ন' ইয়ৰ কেণ্ডিডেট ফিচাৰটো চেক কৰি নিজৰ নিজৰ কেণ্ডিডেটটো চাবলৈ পাৰিছে। আজি 6 তাৰিখত 3 বাজিলৈকে আমাক উইথড্ৰৱেল ফৰ্মছ একচেপ্ট কৰিবলৈ টাইমিং দিয়া হৈছিলে আৰু ইতিমধ্যে আমি কোকৰাঝাৰ ছাব ডিভিজনত 6টা উইথড্ৰৱেলছ ৰিচিভ কৰিছোঁ 3 বাজিলৈকে। গোসাইগাঁও ছাব ডিভিজনত মোৰ জানামতে এবাউট 9টা উইথড্ৰৱেলছ আহিছে। পৰ্বতঝৰাত 0 উইথড্ৰৱেলছ 0 ৰিজেকশ্যনছ। টোটেল আমি যদি আমাৰ ডিষ্ট্ৰিক্টত পিকচাৰটো দেখিবলৈ চাওঁ আমি দেখিবলৈ পাওঁ যে 116 আমাৰ ভ্যালিডলি নমিনেটেড কেণ্ডিডেটছ পাব্লিছ হৈছিলে অন দ্য 4th, আউট অফ উইচ আমাৰ এটা ৰিজেকশ্যন হৈছে আৰু 15টা উইথড্ৰৱেলছ হৈছে। আমাৰ আজিৰ দিনত টোটেল নাম্বাৰ অফ কণ্টেষ্টিং কেণ্ডিডেটছ এক্ৰছ দ্য 12 কনষ্টিটুৱেঞ্চিজ অফ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ষ্টেণ্ডছ এট 100 টুডে। মই এটা কনষ্টিটুৱেঞ্চিৰ অকণমান ডিটেইলত যাওঁ, আপোনালোকে স্ক্ৰীণতো দেখিবলৈ পাৰিব ডিটেইলছখিনি। পৰ্বতঝৰা কনষ্টিটুৱেঞ্চিত আমাৰ 9টা ভ্যালিডলি নমিনেটেড কেণ্ডিডেটছ আছিলে, 0 ৰিজেকশ্যনছ 0 উইথড্ৰৱেলছ, 1 ফ্ৰম BJP, 1 ফ্ৰম BPF, 1 ফ্ৰম INC, 1 UPPL, 1 AIUDF, 1 AITMC, 1 NRMPI, 2 ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটছ আমাৰ কণ্টেষ্টিং কেণ্ডিডেটছৰ লিষ্টত আহিব। 2 নম্বৰ গুমাৰ পৰা আমাৰ 18 ভ্যালিডলি নমিনেটেড কেণ্ডিডেটছ আহিছিলে, তাৰ আণ্ডাৰত আমাৰ এখন ৰিজেকশ্যন হ'ল আৰু 3টা উইথড্ৰৱেলছ আজি আমি পাইছোঁ, গোপিন হাজদা, জিষ্ণু মাৰ্ডি এণ্ড নীলেশ্বৰ ৰয়। আৰু আমাৰ টোটেল এতিয়া ইতিমধ্যে আহিছে 14 নম্বৰ অফ কেণ্ডিডেটছ, 1 BJP, 1 INC, 1 BPF, 1 UPPL, 1 AIUDF, 1 AAP, 1 AJP, 1 সমাজবাদী পাৰ্টি, 1 AITMC, 1 ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল আৰু 4টা ইণ্ডিপেণ্ডেণ্ট। 3 নম্বৰ শ্ৰীৰামপুৰত আমাৰ 11টা কেণ্ডিডেটছ আহিছিলে, 11টা কেণ্ডিডেটছৰ পৰা 3টা উইথড্ৰৱেলছ হ'ল, জুনাছ মাৰাণ্ডি, অলছেন কিস্কু from independent board, Saizul Islam from Samajwadi Party have withdrawn. আমাৰ বাচি গ'ল 8টা কেণ্ডিডেটছ, INC ৰ এটা, BPF ৰ এটা, UPPL ৰ এটা, AGP ৰ এটা, AITMC ৰ এটা, NRMPI ৰ এটা আৰু ইণ্ডিপেণ্ডেণ্ট 2টা। 4 নম্বৰ জমদুৱাত আমাৰ 10টা ভ্যালিডলি নমিনেটেড কেণ্ডিডেটছ আহিছিলে, তাৰ আণ্ডাৰত এটা উইথড্ৰৱেল হ'ল, বিলি গ্ৰাহাম ৱাৰী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হেজ withdrawn। আমাৰ থাকি গ'ল 9টা কেণ্ডিডেটছ কণ্টেষ্টিং কেণ্ডিডেটছ, এটা BJP, এটা INC, এটা BPF, এটা UPPL, এটা BPI, এটা GSP, এটা AITMC আৰু ইণ্ডিপেণ্ডেণ্ট 2টা। 10গৰাকী আহিছিলে ভ্যালিডলি নমিনেটেড কেণ্ডিডেটছ হিচাপে, এটা উইথড্ৰৱেল হ'ল, লালজি দৰজাৰী ফ্ৰম ইণ্ডিপেণ্ডেণ্ট হেজ withdrawn আৰু BJP ৰ এটা, INC ৰ এটা, BPF ৰ এটা, UPPL ৰ এটা, SP ৰ এটা, BPI ৰ এটা, AITMC এটা, GSP এটা আৰু ইণ্ডিপেণ্ডেণ্টৰ এটা কণ্টেষ্টিং কেণ্ডিডেটছ হিচাপে লোৱা হৈছে। কচুগাঁৱত 9টা কেণ্ডিডেটছ ভ্যালিডলি নমিনেটেড লিষ্টত আহিছিলে, এটা উইথড্ৰৱেল হ'ল আৰু 8টা কেণ্ডিডেটছে এতিয়া খেলিব, এটা BJP, এটা INC, এটা BPF, 1 UPPL, 1 AIUDF, 1 BPI, 1 AITMC এণ্ড 1 ইণ্ডিপেণ্ডেণ্ট। 7 নম্বৰ ফকিৰা গ্ৰাম, যিটো আমাৰ কোকৰাঝাৰ ছাব ডিভিজনত আহিছে। আমি কোকৰাঝাৰ ছাব ডিভিজনৰ আণ্ডাৰত 7 নম্বৰ ফকিৰা গ্ৰামত আমি হাইয়েষ্ট নম্বৰ অফ কেণ্ডিডেটছ ৰিচিভ কৰিছিলোঁ ফ্ৰম ফকিৰা গ্ৰাম সমষ্টি, 17 নম্বৰ অফ ভ্যালিডলি নমিনেটেড কেণ্ডিডেটছ, তাৰ আণ্ডাৰত 4টা উইথড্ৰৱেল আজি আমি পালোঁ, খনিন চন্দ্ৰ ৰয়, শুকুৰ আলী, নীলাম্বৰ ৰয় আৰু তজাম্মল হক মণ্ডল। সেই 4গৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটছ আছিলে, তেখেতসকলে উইথড্ৰ কৰিলে আজিৰ দিনত। আৰু আমাৰ ইয়াত 14 কেণ্ডিডেটছে এতিয়া খেলিব, BJPৰ এটা, INCৰ এটা, BPF এটা, UPPL এটা, AIUDF এটা, আপৰ এটা, AJPৰ এটা, সমাজবাদী পাৰ্টি এটা, AITMC এটা, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এটা আৰু ইণ্ডিপেণ্ডেণ্ট 3গৰাকী। 8 নম্বৰ ডটমাত আমাৰ 7 কেণ্ডিডেটছ আছিলে আৰু ভ্যালিডলি নমিনেটেড কেণ্ডিডেটছত 7, 0 উইথড্ৰৱেলছ আমাৰ 7হে আমাৰ কণ্টেষ্টিং কেণ্ডিডেটছ হিচাপে আহিব। চ' BJPৰ এটা, INCৰ এটা, BPFৰ এটা, UPPLৰ এটা, AIUDFৰ এটা, BPIৰ এটা আৰু ইণ্ডিপেণ্ডেণ্ট এগৰাকী।
9 নম্বৰ বনৰগাঁৱত 7 candidates আছিলে as validly nominated candidates. তাৰ আণ্ডাৰত এটা withdrawal হ'ল কুমুদ চন্দ্ৰ নাৰ্জাৰী independent candidate আছিলে. থাকি গ'ল আমাৰ 6 গৰাকী বিজেপিৰ এটা, INCৰ এটা, BPFৰ এটা, UPPLৰ এটা, AITMCৰ এটা আৰু ইণ্ডিপেণ্ডেণ্টৰ এটা. 10 নম্বৰ দেৱৰগাঁৱত আমাৰ 5টা ভ্যালিডলি নমিনেটেড ক্যান্ডিডেটস আছিলে, 0 withdrawals, 0 rejections. আমাৰ 5 গৰাকী এতিয়া দেৱৰগাঁৱত খেলিব, INCৰ এটা, BPFৰ এটা, UPPLৰ এটা, BPIৰ এটা আৰু ইণ্ডিপেণ্ডেণ্টৰ এটা. 11 নম্বৰ ভাউকুংগুৰিত আমাৰ 8টা ক্যান্ডিডেটস আছিলে, তাৰ আণ্ডাৰত আমি এটা withdrawal ৰিচিভ কৰিলোঁ, লাক্ষীৰাজ বসুমতাৰী ইণ্ডিপেণ্ডেণ্ট আছিলে. এতিয়া INC এটা, BPF এটা, UPPL এটা, AGP এটা, BPI এটা আৰু ইণ্ডিপেণ্ডেণ্ট 2 গৰাকী হ'ব ভাউকুংগুৰিত. 12 নম্বৰ চালাকাটিত আমাৰ 5টা ভ্যালিডলি নমিনেটেড ক্যান্ডিডেটস আছিলে, তাৰ আণ্ডাৰত 0 withdrawals. তো 5 গৰাকী ক্যান্ডিডেটস এতিয়া কণ্টেষ্টিং ক্যান্ডিডেটস হিচাপে চালাকাটিত খেলিব, বিজেপিৰ এটা, INC এটা, BPF এটা, UPPL এটা আৰু BPIৰ এটা. We have not received any withdrawals. আপোনালোকে চাবলৈ পাৰিছে হ'বলা পৰ্বতঝৰা, দতমা, দেৱৰগাঁও আৰু চালাকাটিৰ পৰা আমি একো নমিনেশ্যনছ ৰিচিভ কৰা নাই. গুমা আমাৰ গোটেই ডিষ্ট্ৰিক্টত has the highest number of candidates, Guma constituency at 14. Second আমাৰ ফকিৰাগ্ৰাম which is at 13. আপোনালোকে চাবলৈ পাৰিছে হ'বলা যে পৰ্বতঝৰা, জমদুৱাৰ, চৰাইবিলত 9টা candidates each. শ্ৰীৰামপুৰ আৰু কচুগাঁৱত 8টা candidates each. দতমা আৰু ভাউকুংগুৰিত 7টা candidates each. বনৰগাঁৱত 6টা candidates each. আৰু দেৱৰগাঁও আৰু চালাকাটিত 5টা candidates each. তো এনেকৈ কৰি আমাৰ 100 candidates আহে গোটেই ডিষ্ট্ৰিক্টৰ কাৰণে. আজি 3:30 PM আমি অলৰেডি চিম্বল এলটমেণ্ট প্ৰচেছটো কমপ্লিট কৰি দিলোঁ আমাৰ কোকৰাঝাৰ আৰৰ আণ্ডাৰত. কোকৰাঝাৰ আৰৰ আণ্ডাৰত আমাৰ ইয়াত 5 গৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটছ আছিলে, যাৰ ৰিজাৰ্ভ চিম্বলছ নাছিলে, তেখেতসকলক আমি চিম্বল এলটমেণ্টটো কৰি দিলোঁ. সুজিত দাস ফকিৰাগ্ৰাম কনষ্টিটুৱেঞ্চিৰ পৰা খেলিব, তাৰ চিম্বল আমি দিছোঁ, তাক এলট কৰি দিছোঁ বো এণ্ড এৰো. আবেদ আলী মণ্ডল খেলিব ফকিৰাগ্ৰামৰ পৰা, দিলীপ কুমাৰ বৰ্মন খেলিব ফকিৰাগ্ৰামৰ পৰা, তাৰ চিম্বল হৈ গ'ল কাপ এণ্ড চচাৰ. বুদ্ধদেৱ মুছাহাৰী খেলিব দেৱৰগাঁও কনষ্টিটুৱেঞ্চিৰ পৰা, তাৰ চিম্বল হৈ গ'ল ৰাইজিং ছান. আৰু মৃদুল দাস খেলিব ভাউকুংগুৰিৰ পৰা, তাৰ চিম্বল হৈ গ'ল লায়ন. তো সেইখিনি আমাৰ 5 গৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটছ আছিলে, যাক আমি চিম্বল এলটমেণ্টৰ প্ৰক্ৰিয়াটো কমপ্লিট কৰি দিলোঁ. ৰেষ্ট যিমান আমাৰ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটছ আছে সেইটো আৰু গোসাইগাঁৱে এলট কৰিব চিম্বলছ. সেইখিনি আমাৰ যিমানলৈকে এতিয়ালৈকে আমি প্ৰক্ৰিয়া যি দৌৰিছোঁ সেইখিনি হয়. মই আমাৰ মিডিয়া বন্ধুসকলক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আপোনালোকৰ সহায় সহযোগিতা বহুত আমাৰ লগত থাকিলে. আৰু আমি ফাৰ্ষ্ট ছেকেণ্ডত যেতিয়া নমিনেশ্যনছ ৰিচিভ কৰিছিলোঁ তেতিয়াও বহুত সহায় সহযোগিতা থাকিলে আৰু বহুত ভালকৈ হৈ গ'ল. আৰু আমাৰ স্ক্ৰুটিনি প্ৰক্ৰিয়া আৰু আজি আমি যিটো লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেটছ পাব্লিছ কৰিবলৈ লৈছোঁ সেইখিনিও বহুত ধুনীয়াকৈ হৈ গ'ল. আশা ৰাখিছোঁ আপোনালোকে যিমান ইনফৰমেশ্যন আপোনালোকে বিচাৰে সেইটো EMMS পৰ্টেলৰ দ্বাৰা আপোনালোকে পাই যাব. তাত যিমানখিনি আমাৰ কেণ্ডিডেটছ ফাইনেল লিষ্ট হ'ব সেইখিনিও আপোনালোকে দেখিবলৈ পাব. আৰু আশা ৰাখিছোঁ যে যিমান ইলেকশ্যনৰ প্ৰক্ৰিয়া এনেকৈ আমি এজ পাৰ টাইমলাইন কৰি থাকিম, আমি যেনেকৈ প্ৰক্ৰিয়াখিনি কৰোঁ এনেকৈ আমাৰ লগত আপোনালোকে থাকিব আৰু সহায় সহযোগিতা আপোনালোকৰ ফালৰ পৰা আমি সদায় পাই থাকিম বুলি মই আশা ৰাখিছোঁ. আৰু ইমানখিনি কৈ সামৰিছোঁ. ধন্যবাদ.